সংশোধনীকেইটাৰ কাৰণে ক'বৰ কাৰণে অনুৰোধ কৰিছোঁ। ইয়াৰ উপৰি নিশ্চিতভাৱে বোধ কৰোঁ হাফিজ বছিৰ আহমেদ ডাঙৰীয়াসকলৰ কেইটামান আছে সংশোধনী, মই সেইকেইটাও উত্থাপন কৰা বুলি ধৰি এখেতৰ পিছত আপোনালোককো বিধিকেইটাৰ ওপৰত ক'বলৈ অনুৰোধ কৰিলোঁ। আপোনালোক কোনে ক'ব? অলপ আজি আৰু সময় চমুৱাই দিব আৰু। মাননীয় অধ্যক্ষ মহোদয়, এই বিলটো খুব গুৰুত্বপূৰ্ণ। ঠিক আছে, কওক। মই প্ৰথমে গোটেইকেইটা যদিও সংশোধনী আপুনি উত্থাপন কৰা বুলি ধৰি লৈছে, ছাৰ প্ৰথমতে ক্লজ 2টোহে মই অলপ স্পেচিফিকেলি আলোচনা কৰিব খুজিছোঁ। যিখন এই বিল অনা হৈছে, বিলখনৰ উদ্দেশ্য খুব ভাল। ইণ্টেণ্ট মটিভৰ প্ৰতি আমাৰ 100% ছাপোৰ্ট আছে, ক'বলগীয়া একো নাই। কিন্তু মাননীয় অধ্যক্ষ মহোদয়, বোধহয় এই বিলখনে আমাৰ আৰু এক শ্ৰেণীৰ নাও, গভৰ্ণমেণ্টৰ উদ্দেশ্য যে নদীত বা বিলত যিবোৰ নাও কমাৰ্চিয়েল বেচিছত চলে, সেইবোৰক সাঙুৰি পেলাই খুব সম্ভৱ বিলখন আনিছিলে। কিন্তু এই বিলখনে আমাৰ অসমৰ, আমি সকলোৱে জ্ঞাত, প্ৰায় 6 মাহ আমাৰ অসমৰ প্ৰায় 50% মানুহ পানীৰ তলত তেওঁলোকৰ থাকে, আৰু তেওঁলোকৰ নিত্য প্ৰয়োজনীয় বিভিন্ন কাম কৰিবলৈ, আনকি ল'ৰা ছোৱালী স্কুলত যাবলৈ, ডক্তৰ মাতিবলৈ, এই ধৰণৰ বিভিন্ন নিত্য প্ৰয়োজনীয় কাম কৰিবলৈ আমাৰ আৰু এক ধৰণৰ নাও চলে, যিটো একমাত্ৰ ফেমিলিটোৰ কাৰণে ইউজ হয়। আমাৰ কাণ্ট্ৰি বোট বুলি কোৱা হয়, বা ফৰ হাউচ হোল্ড এক্টিভিটিজ। এতিয়া এই বিলখনে কিন্তু সেই ডিষ্টিংশ্যনটো ৰখা নাই। এতিয়া মাননীয় অধ্যক্ষ মহোদয়, যদি আমি গোটেই নাওখিনি সাঙুৰি লওঁ, এই যে গাঁৱত কাণ্ট্ৰি বোট যিবোৰ ডে টু ডে এক্টিভিটিজৰ কাৰণে, যেতিয়া বাৰিষা আহিলে ডক্টৰটো মাতিবলৈ নাও ল'ব লাগিব, ল'ৰা ছোৱালী স্কুল দিবলৈ নাও ল'ব লাগিব, খেতিৰ শস্য কাটিবলৈ নাও ল'ব লাগিব, খেতিৰ শস্যখিনি বিক্ৰী কৰিবলৈ বজাৰলৈ নিওঁতে নাও ল'ব লাগিব, এই যে যিখিনি ফেমিলি ডে টু ডে এক্টিভিটিজ কৰাৰ কাৰণে যিখিনি নাও ব্যৱহাৰ হয়, যিবোৰ কেতিয়াও কমাৰ্চিয়েল ইউজত ব্যৱহাৰ নহয়, যদি এইখিনি নাৱক আমি এক্সক্লুড কৰি নাৰাখোঁ, the boats, country boats which are not used commercially, which are used for performance of day-to-day household chores, যদি আমি বাহিৰত নাৰাখোঁ মাননীয় অধ্যক্ষ মহোদয়, ডাঙৰ অসুবিধা হ'ব। কাৰণ এই নাওবোৰ অত্যন্ত কম খৰচত বনোৱা হয়, 3000, 5000, 7000, 10000। কাৰণ অন্ন বস্ত্ৰ বাসস্থান যেনেকৈ প্ৰয়োজনীয়, অসমৰ প্ৰায় 50% মানুহৰ 6 মাহৰ কাৰণে এই নাওটোও তেনেকুৱা প্ৰয়োজনীয়। এতিয়া মাননীয় অধ্যক্ষ মহোদয়, যদি এই নাওখিনি সাঙুৰা হয়, তেতিয়াহ'লে ইয়াত যিবোৰ কণ্ডিশ্যন ৰখা হৈছে, এই সৰু নাৱৰ কথাই মই কৈছোঁ, কমাৰ্চিয়েল নাৱৰ কথা কোৱা নাই। সৰু নাওবোৰত এতিয়া ইয়াত কি প্ৰায় আপোনাৰ 24টামান কণ্ডিশ্যন ফুলফিল কৰিব লাগিব, বা এডিশ্যনেল বস্তু তাত ফিটিং কৰিব লাগিব। তাৰ ভিতৰত মই কেইটামানেই কৈ দিছোঁ, যেনে এই নাওবোৰত ছেফটি ব্ৰিফিং অডিঅ' ছিষ্টেম থাকিব লাগিব। সেই কাণ্ট্ৰি বোটখনত ছেফটি ব্ৰিফিং অডিঅ' ছিষ্টেম অলমষ্ট এ মিনিংলেছ থিং। তাৰপিছত লাইফ ছেভিং জেকেট, লাইফ ছেভিং ইকুইপমেণ্ট থাকিব লাগিব, ফাৰ্ষ্ট এইড বক্স থাকিব লাগিব উইথ অল ইমাৰ্জেঞ্চি ফাৰ্ষ্ট এইড ইকুইপমেণ্ট এণ্ড মেডিকেশ্যন, পৰ্টেবল ফায়াৰ এক্সটিংগুইচাৰ তাত থাকিব লাগিব, তাৰপিছত স্মকিং জ'ন ছেপাৰেটলি থাকিব লাগিব, ফিজিকেলি ডিজেবল্ডৰ কাৰণে ছেপাৰেট ব্যৱস্থা থাকিব লাগিব, আৰু এই ভেছেল অপাৰেটৰ, এই নাওবোৰৰ অপাৰেটৰ, পাইলট আৰু ফেৰী ছাৰ্ভিচ প্ৰভাইডাৰ, তেওঁলোকৰ কাৰণে প্ৰফেশ্যনেল ট্ৰেইনিং ল'ব লাগিব। তেওঁলোকে ট্ৰেইনিং লৈ পেলাই তেওঁলোকে চাৰ্টিফিকেট ল'ব লাগিব, সেই চাৰ্টিফিকেট নাওখনত লৈ ফুৰিব লাগিব। এতিয়া মাননীয় অধ্যক্ষ মহোদয়, এই চৰ্তবোৰ আৰু আছে মাননীয় অধ্যক্ষ মহোদয়। নেভিগেশ্যন লাইট থাকিব লাগিব সেই নাওবোৰত, সাউণ্ড সিগনেলিং ইকুইপমেণ্ট থাকিব লাগিব। ইজ দেয়াৰ এনি ইউজ ফৰ দিছ কাণ্ট্ৰি বোটছ? ইমাৰ্জেঞ্চি কমিউনিকেশ্যন ইকুইপমেণ্ট থাকিব লাগিব। দিজ আৰ দি কণ্ডিশ্যন। ফ্লেম গছ থাকিব লাগিব, ফ্লেম গছ, ইমাৰ্জেঞ্চি পাৱাৰ থাকিব লাগিব, আৰু চাৰ্জিং অফ বেটাৰী ব্যৱস্থা থাকিব লাগিব, মেৰিটাইম ৰেডিঅ' ছিষ্টেম থাকিব লাগিব প্ৰতিটো নাৱত। এই ধৰণৰ মাননীয়, তাৰোপৰি আৰু আছে পলিউটেণ্ট, পলিউটেণ্টৰ কাৰণে বিশেষ ব্যৱস্থা থাকিব লাগিব যাতে পলিউশ্যন নহয়। এই ধৰণৰ প্ৰায় 24টা থাৰ্ড পাৰ্টি লায়াবিলিটি ইঞ্চুৰেঞ্চ থাকিব লাগিব। এই ব্যৱস্থাবোৰৰ পৰা যদি আমাৰ এই ঘৰুৱা কামত ব্যৱহাৰ কৰা, পৰিয়ালটোৱে নিজৰ দৈনন্দিন কামত ব্যৱহাৰ কৰা সৰু সৰু নাও 5000, 10000 টকা যাৰ খৰচ, যদি এই নাওবোৰ আমি এই বিলখনৰ পৰা আঁতৰত নাৰাখোঁ, তেতিয়াহ'লে কিন্তু মাননীয় অধ্যক্ষ মহোদয়
এই অহা বানপানীৰ পৰাই সাংঘাতিক ধৰণৰ এটা কেৱচ অসমত সৃষ্টি হ'ব। কাৰণ কোনোবা মানুহ নিজৰ ল'ৰা ছোৱালী থ'বলৈ সৰু এটা নাও লৈ ওলাব, তেতিয়া পুলিচে আহি ধৰিব, তোমাৰ নাওতে এই ব্যৱস্থা নাই। কোনোবাই নিজৰ ঘৰত ধানখিনি, চাউলখিনি, মৰাপাতখিনি বিক্ৰী কৰিবলৈ বজাৰত লৈ যাব বাৰিষা, ডিউৰিং দ্যাট 6 months, পুলিচে ধৰিব। এই ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব। সেইকাৰণে মাননীয় অধ্যক্ষ মহোদয়, মই মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম যে বিলখনৰ প্ৰতি আমাৰ 100% ছাপোৰ্ট আছে। একমাত্ৰ এই ঘৰুৱা কামত ব্যৱহাৰ কৰা নিজৰ পৰিয়ালটোৰ কাৰণে, কমাৰ্চিয়েল ইউজত নহয়, যিবোৰ কমাৰ্চিয়েল ইউজত ব্যৱহাৰ কৰে তাৰ কাৰণে এই আইনবোৰ লাগু হওক। কিন্তু এই ঘৰুৱা নাওবোৰৰ ক্ষেত্ৰত যাতে কানুনটো লাগু নহয়, যাতে সেই ঘৰুৱা নাওখিনি এই আইনৰ পৰা বাহিৰত ৰাখে। সেইকাৰণে আমি এই 2 নম্বৰ ক্লজৰ গোটেইখিনি সংশোধন আনিছোঁ। ধন্যবাদ। ঠিক আছে। আজি চৰকাৰে আছাম ইনলেণ্ড এণ্ড ৱাটাৰ ট্ৰান্সপৰ্ট ৰেগুলেটৰী অথৰিটি বিল 2018 নামেৰে এখন বিল ইণ্ট্ৰডিউচ কৰিলে আৰু বিৰোধী পক্ষৰ যথেষ্ট বাধা সত্ত্বেও এই বিলখন চৰকাৰে পাছ কৰিলে। কিন্তু এই বিলখন অসমৰ এই এক্টখনে অসমৰ প্ৰায় 50 লাখ মানুহৰ জনজীৱন ব্যাহত কৰিব। আমি বিৰোধী হিচাপে দাবী জনাইছিলোঁ যে যিখিনি নাও কমাৰ্চিয়েল বেচিছত চলি আছে, বেলেগ যাত্ৰী বা বেলেগৰ মাল কঢ়িওৱাৰ কাৰণে যিবোৰ ব্যৱহাৰ হৈ আছে নদী আদি, সেই নাওবোৰৰ ক্ষেত্ৰত এই চৰ্তবোৰ এই আইনখনৰ যোগেদি যিবোৰ চৰ্ত আৰোপ কৰিব হৈছে, এই চৰ্তবোৰ সেই কমাৰ্চিয়েল নাৱৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হওক। কিন্তু যিখিনি আমাৰ ঘৰুৱা কামত, প্ৰত্যেকৰে নিত্য প্ৰয়োজনীয় কামত যিখিনি নাও ব্যৱহাৰ হয় ফৰ হাউচ হোল্ড এক্টিভিটি, সেই নাওখিনিৰ ওপৰত নিষেধাজ্ঞা বাহাল থাকিব নালাগে, এই চৰ্তবোৰ আৰোপ কৰিব নালাগে। কিন্তু চৰকাৰে কোনো গুৰুত্ব নিদিলে। অসমৰ ৰাইজে জানে যে আমাৰ অসমত বানপানী এটা ডাঙৰ সমস্যা। অসমৰ বহু অঞ্চল 3 মাহৰ পৰা 6 মাহলৈ বহু অঞ্চল নদী বাদেই, বিল বাদেই বহু অঞ্চলৰ ঘৰ বাৰী, খেতি পথাৰ পানীত ডুব গৈ থাকে। বহু অঞ্চলৰ অসমৰ প্ৰায় 50% অঞ্চলৰ একমাত্ৰ যাতায়াতৰ বাহনেই হ'ল নাও, সেই 3 মাহ বা 6 মাহৰ কাৰণে। তেওঁলোকৰ ইনফেক্ট ইট ইজ এ ৱে অফ লাইফ। ডক্টৰৰ ওচৰত যোৱা, ল'ৰা ছোৱালী স্কুলত দিয়া, সেই বাৰিষাৰ 3 মাহৰ পৰা 6 মাহলৈ এইটো ভেৰি কৰে। এইখিনি সময়ত তেওঁলোকে নাও নহ'লে তেওঁলোকৰ কমপ্লিট মবিলিটি, যিটো যাতায়াত, এইটোৱে বন্ধ হৈ যাব। আৰু তেনে ক্ষেত্ৰত যিবোৰ অঞ্চল নামনি অঞ্চল, সেই অঞ্চলবোৰত প্ৰায় প্ৰতি ঘৰতে এনেকুৱা এটা নাও থাকে, যাতে বাৰিষাৰ 3 মাহ বা 6 মাহ তেওঁলোকে এই নাৱেৰে যাতায়াত কৰিব পাৰে, বিভিন্ন নিত্য প্ৰয়োজনীয় কামবোৰ কৰিব পাৰে। আজি কিন্তু চৰকাৰে এই আইনখনৰ যোগেদি সেই ঘৰুৱা কামত ব্যৱহৃত, বাৰিষা কালত ধান চাউল আজি বজাৰলৈ লৈ যাব লাগে, নাও দি লৈ যায়, ল'ৰা ছোৱালী স্কুলত দিব লাগে, নাৱেদি লৈ যায়, ডক্টৰ মাতিব লাগে, নাৱেদি লৈ যায়, এই নাওবোৰৰ ওপৰতো এই আইনখন আনি পেলাই যিবোৰ চৰ্ত আৰোপ কৰিলে, সেই চৰ্ত আৰোপৰ ফলত অসমৰ প্ৰায় 50 লাখ মানুহৰ জীৱন যাত্ৰা সম্পূৰ্ণৰূপে ব্যাহত হ'ব। চৰকাৰে অনা এই আইনখনত তেনেকুৱা কিছুমান চৰ্ত লগালে সেই ঘৰুৱা নাওবোৰৰ ক্ষেত্ৰতো, যেনে ছেফটি ব্ৰিফিং অডিঅ' ছিষ্টেম লাগিব। এতিয়া মাছমৰীয়াসকল তেওঁলোকে নাও ইউজ কৰি পেলাই মাছ মাৰে। এই ছেফটি ব্ৰিফিং অডিঅ' ছিষ্টেম কাৰ কাৰণে? যাত্ৰীবোৰৰ কাৰণেহে। মাছমৰীয়া যিজনে নাও ব্যৱহাৰ কৰি মাছ মাৰে, তেওঁৰ কাৰণে ছেফটি ব্ৰিফিং অডিঅ' ছিষ্টেমৰ কি দৰকাৰ? চাউণ্ড ছিগনেলিং ইকুইপমেণ্ট লাগিব, ইমাৰ্জেঞ্চি কমিউনিকেশ্যন ইকুইপমেণ্ট লাগিব, ফ্লেম গজ লাগিব, মেৰিটাইম ৰেডিঅ' কমিউনিকেশ্যন। গাঁৱলীয়া মানুহ এজনে 3,000, 5,000, 10,000 টকাত এটা নাও বনালে বাৰিষাৰ 3 মাহ চলিবৰ কাৰণে, ঘৰুৱা নিত্য প্ৰয়োজনীয় কামৰ কাৰণে। তাত এই ধৰণৰ প্ৰায় 24টা চৰ্ত লগোৱা হৈছে। লাইফ জেকেট কিনিব লাগিব, স্মকিং জোন, প্ৰতিটো নাৱত স্মকিং জোন থাকিব লাগিব, প্ৰতিটো নাৱত ইমাৰ্জেঞ্চি কমিউনিকেশ্যন ছিষ্টেম থাকিব লাগিব, পৰ্টেবল ফায়াৰ এক্সটিংগুইচাৰ থাকিব লাগিব, প্ৰতিটো নাৱৰ মালিকে ডিফাৰেণ্টলি এবল্ড, আমাৰ বিকলাংগখিনিৰ কাৰণে বেলেগ ব্যৱস্থা কৰিব লাগিব। এতিয়া যিখিনি কমাৰ্চিয়েল নাও তাত আমাৰ আপত্তি নাই, কিন্তু যিখিনি ঘৰুৱা কামত ব্যৱহাৰ হয়, সৰু সৰু নাও কিছুমান মাছমৰীয়াই ব্যৱহাৰ কৰে, সেই নাওবোৰৰ ক্ষেত্ৰত এই চৰ্ত আৰোপৰ দ্বাৰা চৰকাৰে আচলতে 50 লাখ মানুহৰ
জীৱন যাত্ৰা ব্যাহত কৰিছে। তদুপৰি আমি এটা দাবী জনাইছিলোঁ যে বৰ্তমান যিবোৰ নিষেধাজ্ঞা নাৱৰ ওপৰত নিষেধাজ্ঞা চলি আছে যে ডাবল ইঞ্জিন নহ'লে বা এই চৰ্তবোৰ নামানিলে, এই চৰ্তবোৰ পূৰণ নকৰিলে নাও চলিব নোৱাৰিব। আমাৰ তাত আপত্তি নাই, কিন্তু তাত এটা আমি দাবী কৰিছিলোঁ যে অন্তত 3 মাহৰ কাৰণে এটা সময় দিয়া হওক, যাতে নাওবোৰে এই চৰ্তবোৰ পূৰণ কৰিব পাৰে। চৰকাৰে যাতে ফাইনেন্সিয়েল উইক যিসকল ভেছেল অপাৰেটৰ তেওঁলোকক ফাইনেন্সিয়েল এছিষ্টেঞ্চ দিব পাৰে, কিন্তু চৰকাৰে সেইবোৰ মানি নল'লে, যাৰ ফলত এতিয়া বহু অঞ্চল নদীৰ বহু ঘাট য'ত চৰকাৰে শ্বিপ দিব পৰা নাই। চৰকাৰ এইখন আমাৰ এখন মংগলকামী ৰাষ্ট্ৰ, প্ৰতিজন মানুহৰ সকলো ধৰণৰ সুবিধা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। বহু নদীৰ ঘাট আছে, চৰ চাপৰি আছে, তাত চৰকাৰে নাও দিব পৰা নাই। যেনে নগৰবেৰা টু আলপতি, নগৰবেৰা টু আপোনাৰ পাহাৰপাৰা, তেনেকৈ দলগুমা টু ছয়সীমানা, উজিৰেৰচৰ টু ডেকদোৱা, এইবোৰ কোনো ঘাটতে নাও চৰকাৰে শ্বিপ দিয়া নাই। চৰকাৰে এই প্ৰাইভেট নাওবোৰ বন্ধ কৰি দিয়াৰ আগতে আমি কৈছিলোঁ তেতিয়াহ'লে আপোনালোকে দিয়ক নাও, যদি আপোনালোকে দিব নোৱাৰে অন্ততঃ 3 মাহৰ কাৰণে সময় দিয়ক, যাতে মানুহখিনি চৰ্তবোৰ পূৰণ কৰিব নোৱাৰে। যিসকল উইক নাৱৰীয়া আছে তেওঁলোকক আপোনালোকে চৰকাৰী সাহায্য দিয়ক, কিন্তু এই কোনো কথা আচলতে চৰকাৰে মানি নল'লে। মই ভাবোঁ যে আচলতে মন্ত্ৰী মহোদয়ে এই আইনখনৰ দ্বাৰা অসমৰ লাখ লাখ মানুহৰ কি ধৰণৰ সমস্যা হ'ব বাৰিষাৰ সময়ত সেইটো তেওঁ হৃদয়ংগম কৰিব পৰা নাই। বিষয়াসকলে এচি ৰুমত বহি তেওঁলোকেও কল্পনা কৰিব পৰা নাই যে অসমৰ জীৱন যাত্ৰা কেনেকৈ চলে বাৰিষাৰ সময়ত, যাৰ ফলত তেওঁলোকে এইটো একমাত্ৰ দৃষ্টি ৰাখিছে সেই নদীত চলা নাওবোৰৰ ওপৰত দৃষ্টি ৰাখি এই আইনখন আনিছে। গতিকে এই আইনখনে অনাগত দিনত অহা বাৰিষাৰ পৰাই অসমৰ প্ৰায় 50 লাখ মানুহৰ জীৱন যাত্ৰা সম্পূৰ্ণ ব্যাহত কৰিব। আৰু বৰ্তমান চলি থকা নিষেধাজ্ঞাই যিবোৰ ঘাটত চৰকাৰে শ্বিপ দিব পৰা নাই, ভেছেল দিব পৰা নাই, সেইবোৰ মানুহৰো কোনো পাৰাপাৰৰ ব্যৱস্থা নাই। তেওঁলোকে ল'ৰা ছোৱালী স্কুলত দিব পৰা নাই, তেওঁলোকৰ মবিলিটি বন্ধ হৈ গৈছে। গতিকে মই ভাবোঁ এই আইনখনে অসমৰ প্ৰায় 50 লাখ মানুহৰ দৈনন্দিন জীৱনত যথেষ্ট প্ৰভাৱ পেলাব আৰু দৈনন্দিন জীৱন যাত্ৰা ব্যাহত কৰিব। ই এটা জনগণৰ পৰিপন্থী আইন, জনগণৰ সামগ্ৰিকভাৱে ক্ষতিকাৰক আইন।